এইটো হৈছে ৰুদ্ৰ ৰুদ্ৰ এনেই কৈ আছে দেই এইবোৰ তাই নিজেও অসমীয়া চিনেমা লাভাৰ হয় আমি অসমীয়া চিনেমা লাভাৰ হয় গতিকে আমি ৰুদ্ৰ চাব আহিছোঁ ৰবি শৰ্মা ডাঙৰীয়াৰ তো ঘটনাটো হৈছে যে এতিয়া বৰ্তমান আমি আছোঁ ৰুদ্ৰ চাবা ৰবি শৰ্মাৰ অসমীয়া চিনেমা ৰুদ্ৰ বহুত আগৰ পৰা আমি মানে কি বুলি কয় চিনেমাখনত ৰখি আছোঁ চাম বুলি আৰু ফাইনেলি আজি চাব আহিছোঁ আৰু বৰ্তমান টিকেট লোৱা নাই টিকেট লৈ লওঁ চাই উঠি কিনে কেনেকুৱা হৈছে কি হৈছে গোটেইখিনি কথা জনাই আছোঁ খালি ভিডিঅ'টো চাই থাকক লাষ্টলৈকে এতিয়া আমি আছোঁ ইয়াতে ৰুদ্ৰক্স মল তো বাকীখিনি চাই থাকক তো আমি এতিয়া বৰ্তমান টিকেটটো কাটি লওঁ ঠগা লাগছে না এইখিনি আছে নেকি তো ৰুদ্ৰৰ টিকেট লৈ ল'লোঁ আমি দুইজন আছিফ আৰু মই মিলি কিনে টিকেট তো বাকী লৈ ল'লোঁ এতিয়া আমি চাব লাগে ভিতৰত সোমাম তাৰপিছত দেখাই আছোঁ যিখিনি পাৰোঁ মানুহবিলাক আহি আছে বহিব আন্ধাৰ চোনে চিনেমাখন চাই লওঁ গোটেই চাই কিনে কৈ আছোঁ Congratulations, Mr. তো ফাইনেলি ৰুদ্ৰ চোৱা হৈ গ'ল সকলোৱে আহক একদম বলিউড ষ্টাইল দিছে আৰু সঁচাকৈ পইচা বচুল ভাল লাগিছে যিটো ষ্টৰি দিছে একদম টুইষ্ট কিন্তু মজা লাগিছে কিন্তু কেনে লাগিছে হা সঁচা ভাল লাগিছে নে আৰু সঁচা কথা ক'ব গ'লে বঢ়িয়া লাগিছে চিনেমাখন তো অসমীয়া চিনেমা আহক চাব সকলোৱে চাওক আৰু ৰবিদা জুই